হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত সেভিং একাউণ্ট আৰু কাৰেণ্ট একাউণ্টৰ মাজত কি পাৰ্থক্য আছে আৰু আমাৰ কাৰণে কোনটো একাউণ্ট ভাল হ'ব তাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে চাই আছে আপোনালোকৰ সকলোৰে ইউটিউব চেনেল মৰম টক, যি আছে ইয়াত সকলো পাব। লেটছ ষ্টাৰ্ট। বন্ধুসকল, কাৰেণ্ট একাউণ্ট এটা এনেকুৱা একাউণ্ট যি সেভিং একাউণ্টৰ যি নিয়ম আছে তাতকৈ সম্পূৰ্ণ বেলেগ। উদাহৰণস্বৰূপে সেভিং একাউণ্টত আমাক বেংকে 4% ইণ্টাৰেষ্ট বা সুদ দিয়ে প্ৰতি বছৰে, অৰ্থাৎ 100 টকাত 104 টকা প্ৰতি বছৰে ইণ্টাৰেষ্ট দিয়ে। কিছুমান প্ৰাইভেট বেংকত ইণ্টাৰেষ্টৰ সুদ বেছি থাকে, কিন্তু নৰ্মেলি সকলো বেংকতে 4% ইণ্টাৰেষ্ট দিয়ে। কিন্তু কাৰেণ্ট একাউণ্টত এনেকুৱা কোনো ধৰণৰ বছৰি ইণ্টাৰেষ্ট দিয়া নহয়। সেভিং একাউণ্টত কিছুমান লিমিট আছে, যেনে আপোনালোকে 5 বাৰ ট্ৰেনজেকশ্যন কৰিব পাৰে, অৰ্থাৎ প্ৰতি মাহে অকল 5 বাৰ আপোনালোকে পইচা জমা বা উলিয়াব পাৰিব। আৰু যদি 5 বাৰতকৈ বেছি ট্ৰেনজেকশ্যন কৰে তেন্তে বেংকে প্ৰতি ট্ৰেনজেকশ্যনত 20 টকা বা তাতকৈ বেছি ফিজ লয়। কিন্তু কাৰেণ্ট একাউণ্টত আপোনালোকে যিমান মন যায় পইচা ট্ৰেনজেকশ্যন কৰিব পাৰিব আৰু ট্ৰেনজেকশ্যনৰ কোনো ধৰণৰ এক্সট্ৰা ফিজ দিব নালাগে। লগতে কাৰেণ্ট একাউণ্টত আপোনালোকে অভাৰড্ৰাফ্টৰ সুবিধা পাব। অভাৰড্ৰাফ্ট মানে আপোনালোকে বেংকৰ পৰা লোন ল'ব পাৰিব, অৰ্থাৎ যদি আপোনালোকৰ কাৰেণ্ট একাউণ্টত পইচা নাই বা শেষ হৈ গ'ল, তথাপিও আপোনালোকে নিজৰ একাউণ্ট লিমিট অনুসৰি পইচা উলিয়াব পাৰিব আৰু তাৰপিছত বেংকত পইচা জমা কৰোঁতে বেংকে আপোনাৰ দিয়া পইচা কাটি ল'ব। কিন্তু সেভিং একাউণ্টত এনেকুৱা কোনো ধৰণৰ পইচা বেংকে প্ৰদান নকৰে। একাউণ্টত পইচা শেষ হ'লে আপোনালোকে উলিয়াব নোৱাৰিব। সেভিং একাউণ্ট এটা ইণ্ডিভিজুৱেল একাউণ্ট, অৰ্থাৎ অকল এজন মানুহে এটা একাউণ্ট চলাব পাৰিব। কিন্তু কাৰেণ্ট একাউণ্ট হ'ল এটা কোম্পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। সেভিং একাউণ্ট আপোনালোকে 500 টকাৰ পৰা অপেনিং কৰিব লাগিব আৰু মিনিমাম 500 ৰুপিজ মেইনটেইন কৰিবলৈ বেংকে কয়। কিন্তু কাৰেণ্ট একাউণ্টত আপোনালোকে 10,000 টকাত অপেনিং কৰিব লাগিব আৰু মিনিমাম 10,000 ৰুপিজ মেইনটেইন কৰিব লাগিব। বেলেগ বেলেগ বেংকত বেলেগ বেলেগ অপেনিং এমাউণ্ট থাকে। যদি আপোনালোকে ষ্টেট বেংকত কাৰেণ্ট একাউণ্ট বনায় তেতিয়া তাত 10,000 টকা এটা অপেনিং ফিজ দিব লাগিব, লগতে 10,000 ৰুপিজ এটা মিনিমাম একাউণ্টত মেইনটেইন কৰিব লাগিব। চ' বন্ধুসকল, এয়াই আছিল সেভিং একাউণ্ট আৰু কাৰেণ্ট একাউণ্টৰ মাজত মেইন পাৰ্থক্য। এতিয়া কি একাউণ্ট আমাৰ কাৰণে ভাল হ'ব চাওক। সেভিং একাউণ্ট আমি নৰ্মেলি সকলোৱে ব্যৱহাৰ কৰি আছোঁ আৰু প্ৰতি বছৰে 4% ইণ্টাৰেষ্ট অৰ্থাৎ সুদ পাই আছোঁ। চ' আমাৰ কাৰণে সেভিং একাউণ্ট বেষ্ট আৰু আমি এক মাহত ইমান ট্ৰেনজেকশ্যন কৰিব দৰকাৰো নহয়। কিন্তু যোনবোৰ মানুহে ব্যৱসায় বা বিজনেছ কৰে তেওঁলোকে এদিনত হয়তো 5 বাৰ বা তাতকৈ বেছি ট্ৰেনজেকশ্যন কৰিবলগীয়া হ'ব পাৰে, তেতিয়া তেওঁলোকৰ কাৰণে কাৰেণ্ট একাউণ্ট বেষ্ট। চ' আজিলৈ সমাপ্ত। ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক এটা দিব আৰু শ্বেয়াৰ কৰিব। কিবা ক'ব থাকিলে কমেণ্ট ক'ব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। চি ইউ এট নেক্সট ভিডিঅ'।